আমাৰ যেনেকৈ প্ৰটেকশ্যনৰ প্ৰয়োজন হয় কি ব্যৱহাৰ কৰা বুলি সুধিতে কয় কটন আপোনালোকক মই এটা অনুৰোধ কৰিছোঁ এই ভিডিঅ'টো কেৱল মহিলাসকলৰ বাবে ছোৱালীসকলৰ বাবেহে মই সকলোকে স্বাগতম জনাইছোঁ বিনি ব্লগছৰ অন্য এটা নতুন ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো থাম্বনেল আৰু টাইটেল চাই আপোনালোকে হয়তো গমেই পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত মই এটা বিশেষ কাৰণত লৈ আহিছোঁ আপোনালোকক মই এটা অনুৰোধ কৰিছোঁ এই ভিডিঅ'টো কেৱল মহিলাসকলৰ বাবে ছোৱালীসকলৰ বাবেহে মই ভিডিঅ'টো বনাইছোঁ পুৰুষসকলে এই ভিডিঅ'টোৰ পৰা আঁতৰি থাকিব পুৰুষসকলে এই ভিডিঅ'টো স্কিপ কৰিব পাৰে আৰু যিসকল পুৰুষে এই ভিডিঅ'টো ভাল বুলি ভাবি পেলাই একসেপ্ট কৰে তেওঁলোকে চাব পাৰে যিসকলে বেয়াকৈ কমেন্ট কৰিম বুলি ভাবি লৈছে থাম্বনেলটো চাই তেওঁলোকে এই ভিডিঅ'টো চোৱাৰ পৰা আঁতৰি থাকিব আসলে আমাৰ কিছুমান দৰকাৰী কথা যিবোৰ কথা আসলে খোলাকৈ পাতিবলৈ অকমান অসুবিধা হয় আৰু মই নিজেও কেতিয়াবা অকন অসুবিধা সন্মুখীন হওঁ কিন্তু কেতিয়াবা এনেকুৱা লাগে আটাইতকৈ প্ৰয়োজনীয় কথাবোৰ যদি আমি খোলাকৈ মানুহৰ লগত যদি আলোচনা নকৰোঁ কি কৰিলে ভাল হয় কি কৰিলে বেয়া হয় কোনটো বস্তু ভাল হয় আমাৰ শৰীৰৰ কাৰণে কোনটো বস্তু বেয়া হয় সেইখিনি কথা আসলতে পাতাৰ কোনো লাজৰ কথাই নাই অসুবিধা হোৱাৰ কোনো কথাই থাকিব নালাগে আৰু আসলতে ছোৱালীসকলৰ এইটো মানে মহিলাসকলৰ প্ৰায় ভাগ মহিলাৰে চাগে এই প্ৰব্লেমটো হয় যিসকলে খোলাকৈ গোপনীয় কথা কিছুমান শ্বেয়াৰ কৰিব নোৱাৰে মানুহক দোকানত গৈ পেলাই কিবা এটা ক'ব নোৱাৰে কিনিব নোৱাৰে তেওঁলোকৰ কাৰণে আজি এই ভিডিঅ'টো খুবেই বেছি দৰকাৰী আৰু মোৰ বাবেও এই বস্তুটো খুব বেছি লাভ হ'ল আসলতে মই মোৰ যিবোৰ বস্তু মোৰ কামত আহে যিবোৰ বস্তু মোৰ ভাল হয় সেইবোৰ বস্তু আপোনালোকৰ সকলোৰ লগত মই শ্বেয়াৰ কৰোঁ আসলতে আপোনালোকক আজি এই ভিডিঅ'টো সেইটো কাৰণে বনাইছোঁ আৰু আশা কৰোঁ আপোনালোকৰ বহুতৰে সুবিধা হ'ব সকলোৱে জানে মহিলাসকলে মাহেকীয়া ঋতুস্ৰাৱ মহিলাসকলৰ মাহেকত ঋতুস্ৰাৱ হয় প্ৰাকৃতিকভাৱে ঋতুস্ৰাৱ হয় আৰু বহুতেই বস্তুটোক লাজ কৰে বহুতেই বস্তুটো ঘিণ কৰে আচলতে ঘিণৰ কোনো কি কাৰণ আছে এগৰাকী মহিলা বা এজনী ছোৱালী মাহেকীয়া ঋতুস্ৰাৱ আৰম্ভণি হয় প্ৰত্যেক মাহে মাহে প্ৰক্ৰিয়াটো যিহেতুকে চলি থাকে তেওঁক বহুত বস্তুৰ প্ৰয়োজন হয় প্ৰথমতেই আহে চাফ চিকুণতাটো আচলতে আটাইতকৈ বেছি দৰকাৰী যিটো বস্তু আমাৰ বহুত সংখ্যক মানুহে চাফ চিকুণতাটো আচলতে উপলব্ধি কৰিব নোৱাৰে আমাৰ যিহেতুকে প্ৰটেকশ্যনৰ প্ৰয়োজন হয় কি ব্যৱহাৰ কৰা বুলি সুধিতে কয় কটন কাপোৰ ব্যৱহাৰ এনেকুৱা নেপকিনৰ নাম তেওঁলোকে হয়তো বহুতে মুখত নলয় বা ব্যৱহাৰ কৰিও পোৱা নাই আৰু তেনেকুৱা স্থলত আচলতে বহুতৰ বেমাৰ আজাৰো হোৱা দেখা সেইকাৰণে মই আপোনালোকৰ কাৰণে এটা বস্তু মানে মই যেনেকৈ ব্যৱহাৰ কৰিছোঁ সেইটোকে দেখুৱাব লৈছোঁ মই ব্যৱহাৰ কৰিছোঁ বৰ্তমান এভাৰটিনৰ মই ইয়াক খুলিয়ে ৰাখিছোঁ মই অলৰেডি ব্যৱহাৰ কৰিছোঁৱেই সেইটো কাৰণে আচলতে গোটেইখিনি আপোনালোকক দেখুৱাবলৈ লৈছোঁ মই এই এভাৰটিনৰ প্ৰডাক্ট ব্যৱহাৰ কৰিছোঁ এই মাহেকীয়া সময়ত মানে যিখিনি আমাৰ অসুবিধা হয় আচলতে সহজ ভাষাত ক'ব গ'লে পিৰিয়ডছৰ টাইমত এইকেইটা বস্তু মই এইবাৰ এইটো পেডছ ব্যৱহাৰ কৰিছোঁ আচলতে এই পেডছটোৰ নাম মই জনা আচলতে বহুত বেছি দেৰি হ'ল হয়তো আপোনালোকে বহুতে ব্যৱহাৰ কৰিব পাৰে যিহেতুকে কৰা দেৰি হ'ল সেইকাৰণে যেতিয়াই কৰিছোঁ আপোনালোকৰ লগত এই প্ৰডাক্টখিনি শ্বেয়াৰ কৰিছোঁ আৰু এইটো এটা কিনিছোঁ গতিকে কালাৰকেইটা চাওকচোন কালাৰকেইটা দেখিয়ে মৰম লগা নহয়নে বহুত বেছি দামো নহয় 100 টকাত 20টা পেড থাকিব আৰু দুইটাতে এইটো 95ৰ হয় 5 আৰু এইটো 100 লৈছে আৰু এইকেইটা পেড আচলতে এক্সট্ৰা লং হয় এক্সেল হয় যিসকলৰ বহুত বেছি হেভি লিক হয় তেওঁলোকৰ কাৰণে বহুত বেছি ভাল হয় আৰু মোৰ কাৰণে বহুত বেছি ভাল হৈছে এইটো যেনেকৈ তেনেকৈ আপোনালোকে পিন্ধি যেনেকৈ তেনেকৈ মানে খোজকাঢ়িব পাৰিব শুব পাৰিব একদম বিন্দাছ ব্যৱহাৰ কৰাৰ আগত যদি জানিব বিচাৰে ইয়াৰ বেনিফিটছ কি আছে ইয়াত লিখা আছে perfect for use 8 layers protection cotton dry top layer other leaking system extra long with wide wings advanced leak protection non irritating and skin friendly এটো খজতি নহয় আমি যিবিলাক পেড ব্যৱহাৰ কৰোঁ কেতিয়াবা কি হয় গৰম দিনত খুব খজতি হয় আমাৰ ৰঙা হৈ যায় জায়গাবোৰ আৰু মানে খজে ছালটো ড্ৰাই হৈ যায় গতিকে এই পেডটো মানে সেই তেনেকুৱা নহয় এই পেডটো ব্যৱহাৰ কৰিলে আপোনালোকৰ সেই বস্তুখিনি মানে সেই অসুবিধাখিনি নহয় নোৱা হৈছে নিম আৰু সানফ্লাৱাৰৰ পৰা গতিকে নিমটো আমাৰ কাৰণে কিমান ভাল আমি সকলোৱে জানো আৰু এই দুইটাই হয় নিম আৰু সানফ্লাৱাৰ হয় খালি কালাৰটো বেলেগ দিছে কটন ড্ৰাই টপ লেয়াৰ হয় বস্তুটো কটনৰ হয় বহুত বেছি ভাল হয় আৰু এই এভাৰটিনৰ বস্তুবোৰ আচলতে হাইজিন হয় আৰু আমাৰ এইটো সময়ত পিৰিয়ডছৰ সময়ত আমাৰ হাইজিন বস্তু ব্যৱহাৰ কৰাটো খুব বেছিয়ে দৰকাৰ কাৰণ হাইজিন বস্তু ব্যৱহাৰ কৰাৰ লগে লগে আমাৰ ইনফেকশ্যনবোৰ একেবাৰে নোহোৱা হৈ যায় যদি আপোনালোকে এই বস্তুখিনি চাই পেলাই ভাল পাইছে যদি ব্যৱহাৰ কৰিম বুলি ভাবিছে তেনেহ'লে ধুনীয়াকৈ মোৰ ডেছক্ৰিপশ্যন বক্সত যাওক লিংকটো দি থৈ দিছোঁ আৰু কমেণ্টতো দি থৈ দিছোঁ তাত গৈ ধুনীয়াকৈ কিনক আৰু লাজ কৰিবৰ কোনো প্ৰয়োজন নাই দোকানলৈ গৈ আৰু ঘৰতে বহি অৰ্ডাৰ কৰক আৰু ব্যৱহাৰ কৰক আৰু ধুনীয়াকৈ মানে নিজকে
ভালকৈ ৰাখক, সুৰক্ষা দি ৰাখক, সুস্থ ৰাখক, ব্যৱহাৰ কৰি ইনফেকশ্যনৰ পৰা ৰক্ষা কৰক। তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। যদি ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সকলোৰে যাতে সুবিধা হয় শ্বেয়াৰ কৰি দিয়াৰ লগে লগে। আৰু আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আৰু এইটো পেড আপোনালোকে ব্যৱহাৰ কৰিব বুলি আশাবাদী। আৰু আপোনাৰ লগতে মোৰ লগতে আন 10জনৰো সুবিধা হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ কিন্তু একেবাৰে নাপাহৰিব। তেতিয়াহ'লে আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। ইমান সময় চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ সকলোকে। আজিলৈ বাই বাই।